প্লুটো কিয় গ্ৰহ নহয়? এই প্ৰশ্নটো মোৰ ভাগিনে মোক বাৰে বাৰে সোধে। তাকে এই প্ৰশ্নটোৱে বহুত আমনি কৰে। গতিকে প্লুটোক গ্ৰহৰ তালিকাৰ পৰা আঁতৰোৱাৰ কাৰণ কি, ইয়াৰ বিষয়ে আজি আলোচনা কৰা হওক। নমস্কাৰ, মই ইন্দুকল্প দিহিঙীয়া। আপোনালোকে যদি জানিব ইচ্ছা কৰে সৌৰজগত কেনেকৈ গঠন হৈছিল তাৰ বিষয়ে মোক জনাব। মই নিশ্চয় তাৰ বিষয়ে আপোনালোকক এটা ভিডিঅ' যোগে সম্পূৰ্ণ বিৱৰণ দিম। 1930 চনত ক্লাইড টমে প্ৰথমবাৰৰ বাবে প্লুটোক আৱিষ্কাৰ কৰিছিল। তেতিয়াই পৰাই আমাৰ বুধ, শুক্ৰ, পৃথিৱী আৰু ইত্যাদি গ্ৰহবিলাকৰ লগত প্লুটো আমাৰ সৌৰজগতৰ নৱম গ্ৰহ হিচাপে জনাজাত হ'ল। কিন্তু সমস্যাটো হ'ল যে তাৰ পাছতেই প্লুটোৰ দৰে আৰু অন্যান্য সৰু সৰু তেনেকুৱা বস্তু আৱিষ্কাৰ কৰিলে, যেনে এৰিছ, হাইমেয়া, মাকে এনেকুৱা ধৰণৰ বহুত আৱিষ্কাৰ কৰিলে। গতিকে যদি প্লুটোক আমি গ্ৰহ বুলি ধৰোঁ, তেন্তে সৌৰজগতত কেৱল 8 বা 9টাহে নহয়, 20, 50 বা তাৰো অধিক গ্ৰহ হ'ব। গতিকে ছাত্ৰ ছাত্ৰীসকলৰ বাবে নামবিলাক মনত ৰখা ইমান সহজ নহ'ব, তাতে বিজ্ঞানীসকল নাম দিয়াটো ইমান ভাল নহয়। গতিকে ইণ্টাৰনেশ্যনেল এষ্ট্ৰনমিকেল ইউনিয়ন অৰ্থাৎ IAU-এ 2006 চনত সিদ্ধান্ত ল'লে যে আমি গ্ৰহ হিচাপে যদি মানিবলৈ হয় তেন্তে এই 3টা নিয়ম মানি চলিব লাগিব। ই সূৰ্যৰ চাৰিওফালে পৰিবহণ কৰিব লাগিব, নিজৰ মধ্যাকৰ্ষণ বলৰ বাবে গোলাকাৰ হ'ব লাগিব আৰু নিজৰ কক্ষপথত আধিপত্য স্থাপন কৰিব লাগিব। ইয়াৰ অৰ্থটো কি মই অলপ পাছত বুজাম। কিন্তু প্লুটোৱে ইয়াৰ ভিতৰত মাত্ৰ 2টাহে নিয়ম মানি চলে, অৰ্থাৎ ই সূৰ্যৰ চাৰিওফালে পৰিবহণ কৰে আৰু নিজৰ মধ্যাকৰ্ষণ বলৰ বাবে ই প্ৰায় গোলাকাৰ। কিন্তু ই নিজৰ কক্ষপথ সম্পূৰ্ণ আধিপত্য স্থাপন কৰিব নোৱাৰে, কাৰণ ইয়াৰ কাষত আৰু অন্যান্য বস্তু আছে। অৰ্থাৎ প্লুটোৱে তৃতীয় নিয়মটো নামানে। প্লুটোৰ নিজৰ কক্ষপথৰ চাৰিওফালে কুইপাৰ বেল্ট বুলি এখিনি বস্তু আছে। তাৰ কিছুমান বস্তু প্লুটোৰ কক্ষপথৰ আশে পাশে পৰে। কিন্তু প্লুটোৰ মধ্যাকৰ্ষণ বল ইমানেই কম যে সি কাষৰ বস্তুখিনি নিজৰ মধ্যাকৰ্ষণৰ বলৰ সহায়ত আকৰ্ষণ কৰি নিজৰ সুমুৱাই ল'ব নোৱাৰে। যেনেকৈ পৃথিৱীয়ে নিজৰ কক্ষপথৰ কাষত যিমান বস্তু আগতে আছিল গোটেইখিনি আকৰ্ষণ কৰি নিজৰ মাজত সুমুৱাই ল'লে, আৰু সেইকাৰণে তাৰ কাষত একো বস্তু নাই। আৰু চন্দ্ৰটো বহুত ডাঙৰ আছিলে, গতিকে চন্দ্ৰটো পৃথিৱীৰ উপগ্ৰহ হিচাপে পৃথিৱীৰ চাৰিওফালে ঘূৰি ফুৰে। তেনেকৈ বৃহস্পতিৰো উপগ্ৰহ আছে, অন্যান্যৰো আছে। এতিয়া মনত ৰাখিব যে প্লুটোৰ দৰে তাৰ কুইপাৰ বেল্টৰ বাকী বস্তুখিনি একেই নিয়মেই প্ৰযোজ্য। গতিকে সিহঁতিও সৌৰজগতৰ গ্ৰহ নহয়, কিন্তু সৌৰজগতৰে অংশ হয়। তাৰ বাবেই 2006 চনত ইণ্টাৰনেশ্যনেল এষ্ট্ৰনমিকেল ইউনিয়নে সিদ্ধান্ত ল'লে যে প্লুটোক গ্ৰহৰ লিষ্টত ৰখা নহ'ব। কিন্তু ইয়াত মনত ৰাখিব যে প্লুটো একো সলনি হোৱা নাই, আমি মাত্ৰ তাৰ গ্ৰহৰ সংজ্ঞাহে সলনি কৰিছোঁ। গতিকে আজিৰ ভিডিঅ'টোৰ শেষৰ কথাটো হৈছে যে প্লুটো এতিয়াও সৌৰজগতৰ অন্যতম আকৰ্ষণীয় বস্তু। ইয়াকে কৈ আজি মোৰ ভিডিঅ'টো সামৰণি মাৰিলোঁ। আপোনালোকে যদি বিজ্ঞান বা জ্যোতিৰ্বিজ্ঞানৰ বিষয়ে অধিক নতুন বাতৰি বা আৱিষ্কাৰৰ বিষয়ে জানিব বিচাৰে তেন্তে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, ফেচবুকত চাই আছে যদি ফ'ল' কৰি ল'ব। আপোনালোকে মোক বিজ্ঞানৰ প্ৰসাৰত সহায় কৰিব পাৰে, ভিডিঅ'টো শ্বেয়াৰ কৰিব পাৰে বেলেগৰ লগত, বিশেষকৈ সৰু সৰু ল'ৰা ছোৱালীৰ লগত। আৰু আপোনালোকে যদি মোৰ বিষয়ে অধিক জানিব বিচাৰে মোৰ ৱেবছাইটতো যাব পাৰে। আৰু যদি কিবা প্ৰশ্ন থাকে, কিবা সুধিব মন থাকে তেন্তে কমেণ্ট কৰিব বা মোক ইমেইল কৰিও সুধিব পাৰে। মোৰ যথাবিহিত যদি সম্ভৱ হয় মই উত্তৰ দিব চেষ্টা কৰিম।